ঘটনাটোৰ আঁৰত মই যেতিয়া অকণমান ৰেবেল হওঁ কিবা এটা কৰোঁ সদায় তাত এটা ঘটনা থাকে পিছফালে সেই ঘটনাটো কোনো পঢ়ি নাচায় কিন্তু কণ্টেক্সটো মই কি কাৰণে এনেকৈ মই ৰিভল্ট কৰিলোঁ কি কাৰণে এনেকৈ গালি পাৰিলোঁ কি কাৰণে ক'লোঁ ডাইৰেক্টলি মোক ধৰে চ' মই কিছুমান ইণ্টাৰভিউত কৈছোঁ এইবিলাক কথা যে পিছফালে আৰু এটা পৰিঘটনা থাকে সেইটোৰ কাৰণে যিটোৱে মোক ইনষ্টিগেট কৰে ৰিভল্ট কৰিবৰ কাৰণে চ' সেই এনালাইচিছৰ প্ৰব্লেম আচলতে আৰু মইতো ভুল কথাত আজিলৈকে ছাপোৰ্ট কৰা নাই কাৰো প্ৰথম কথা এনেই কাকো গালি পৰা নাই এনেই আন্দোলন কৰা নাই যেতিয়া দৰকাৰ হৈছে কৰিছোঁ চ' সেইটো মোৰ গাত আছে মই কি কৰিম এতিয়া আন্দোলন নেচেচাৰী হয়নে কৰাটো এখন ডেমক্ৰেচিত আপুনি ভাবেনে আন্দোলন কেতিয়াবা দৰকাৰ হৈ যায় কেতিয়াবা মাতিব লাগিব মানে আৰু যেতিয়া কোনেও নামাতে তেতিয়া কিছুমান মানুহৰ দায়িত্ব আহি যায় মাতিবলৈ মতাটো উচিত যাতে মানুহে বুজি পায় আচলতে মাতিব লাগিছিলে আমি নামাতিলোঁ ভুল কৰিলোঁ সেইটো দেখুৱাই দিবলৈ মাতিবলগীয়া হয় তেনেকৈ আপুনি চিনেমা হললৈকেও মাতিছিল মিছন চাইনাৰ সময়ত আৰু তাৰপিছত এটা চিনেমা আন্দোলন কৰিছিলোঁ মই তাৰপিছত আমি সলনিটো দেখিলোঁ অসমত সেইটো এটা চেঞ্জ কিন্তু গানৰ পৰা আপুনি চিনেমালৈ নিজৰতো এটা গাটছি এয়া লাগিব যে মই এইটো কৰিবলৈ কনফিডেণ্ট হ'ব লাগিব আপুনি কেনেকৈ চিয়'ৰ আছিল যে মিছন চাইনালৈ অসমত এটা এনেকুৱা চেঞ্জ আনিব মই প্ৰথম চিনেমা কৰিছিলোঁ 1999 তুমি মোৰ মাথো তেতিয়া মই চিনেমা চাই ভাল পাওঁ চাই পেলাই যি ষ্টাডি আছিলে মোৰ বেলেগ মই ষ্টাডি কৰা নাছিলোঁ কিন্তু তুমি মোৰ মাথো কৰাৰ পিছত যেতিয়া মই ভিতৰৰ পৰা মোক ক'লে যে তই আৰু চিনেমা কৰিব লাগিব তাৰপিছত মই নেক্সটখন মন যায় কৰিছোঁ চ' মই ফাৰ্ষ্ট এক্টিংটো ষ্টাডি কৰিছোঁ ভাল ভাল এক্টৰ কোনে কেনেকৈ কি ফ'ল' কৰে কেনেকৈ কি কৰে অভিয়াছলি চাৰ্লি চেপলিন মোৰ ফেভৰেট সদায় মাৰ্লন ব্ৰেণ্ডো ডেনিয়েল ডি লুইছ সেইবিলাক ফ'ল' কৰিলোঁ চালোঁ ষ্টাডি কৰিলোঁ তাৰপিছত মই টেকনিকেল হেৰিত গ'লোঁ তাৰপিছত মই প্লেন কৰিলোঁ যে মই চিনেমা বনাম নিজে যেতিয়া দেখিলোঁ যে মই তেতিয়া বম্বেত ফুলি এষ্টাব্লিছ আছিলোঁ দেখিলোঁ যে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ অৱস্থাই নাই দেখোন মানুহ নাহে হল বন্ধ হৈ আছে মই বোলো বম্বেত হ'ল আৰু মোৰ এৱাৰ্ড চাৰ্ড দিলে গান চান গালোঁ বহুত আৰু বম্বেখন মই খুব ভাল নাপাওঁ ইটছ কেঅছ লবিজিম চলে খুব ভাল নাপাওঁ মই য'ত ত'ত যি দি কৰি যাক তাক যি দি কৰি দিওঁ বহুত হিষ্ট্ৰী আছে তো সেইকাৰণে মই বোলো মই বম্বে ঘৰটো মোৰ এতিয়াও আছে কোন ঠাই খালি মই নাজানো কোনোবা যায় থাকে ফ্ৰী চাৰ্ভিছ ছ'চিয়েল চাৰ্ভিছ ডাঙৰ ঘৰ তো ঘৰ চৰ কিনি আকৌ মই ঘূৰি আহিলোঁ মই বোলো এখন হলিউড টাইপ চিনেমা এখন কৰোঁ একশ্যন এডভেঞ্চাৰ মিছন চাইনা ষ্টৰিটো আহি আছিলে মূৰত সেইখন কৰিলোঁ আৰু আন্দোলন কৰি পেলালোঁ গোটেই যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম বন্ধ হ'ল খোলালোঁ বহুত চাফ চিকুণ কৰাই মোৰ ফেন ক্লাবে বহুত হেল্প কৰিছে দেই ল'ৰা ছোৱালীবিলাক নিজে ঝাৰু মাৰিছে হলত গৈ চকী ঠিক কৰিছে চ' সেইখনে ভাল যেতিয়া ইনকাম কৰি দেখুৱালে চবে অসমীয়া চিনেমা চলে তাৰমানে চলাব জানিব লাগিব আৰু মই কেম্পেইনিংটো অদ্ভুত ধৰণে কৰি দিলোঁ যিটো মই টাৰ্গেট কৰি ল'লোঁ গোটেই কলেজ ইউনিভাৰ্চিটিজ কাৰণ সেইখিনি কাৰণ একশ্যন এডভেঞ্চাৰ চিনেমাখন অভিয়াছলি তহঁতৰ নিচিনা য়াং জেনেৰেশ্যনৰ মানুহে বেছি ভাল পাব ল'ৰা হওক ছোৱালী হওক চ' সেইটো টাৰ্গেট কৰিলোঁ সেইটোত আমি ছাকচেছ হ'লোঁ তাৰপিছত কাঞ্চনজংঘা কৰিলোঁ আৰু সেই মিছন চাইনা ষ্টাৰ্ট কৰাৰ আগে আগে খালি মই টেকনিকেল ছাইডটো কেমেৰা হওক ফ্ৰেমিং হওক লেন্সৰ কথা হওক কেমেৰাৰ কথা হওক গোটেইখিনি ষ্টাডি কৰি দিলোঁ কিন্তু মই 4 বছৰমান তাৰপিছতে মিছন চাইনা বনাইছোঁ